সরকারি নিউজ চ্যানেললৈ স্বাগতম। কেন্দ্রীয় শস্য বীমা যোজনা নতুনকৈ লাগু কৰা হৈছে। প্ৰাইভেট কোম্পানীৰ হ'ব লাভ। আজি এই সম্পৰ্কে সকলো তথ্য সবিশেষ দিবলৈ যত্ন কৰিম। দিল্লীৰ পৰা কোৱা হৈছে যে খেতিয়কসকলৰ বাবে লাভৰ বাবে আৰম্ভ কৰিলে শস্য বীমা যোজনা। এই সম্পৰ্কে খবৰ আহিছে। দেশৰ অন্যতাৰ স্থিতি সুন্দৰ কৰিবৰ বাবে এই শস্য বীমা যোজনাৰ জৰিয়তে খেতিয়ক আৰু চৰকাৰী বীমা কোম্পানীবিলাকৰ লাভ হোৱা নাই, কিন্তু প্ৰাইভেট বীমা কোম্পানীসকলৰ লাভ হৈছে। খেতিয়ক বীমা যোজনাৰ লগত জড়িত 11টা প্ৰাইভেট বীমা কোম্পানীৰ মাৰ্চ 2018লৈ 3000 কৰোৰ টকা লাভ হৈছে। তাৰোপৰি চৰকাৰী বীমা কোম্পানী 4085 কৰোৰ টকা লোকচান হৈছে। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অফ ইণ্ডিয়াৰ ৰিপৰ্ট অনুসৰি প্ৰাইভেট ছেক্টৰৰ 11টা ইঞ্চুৰেঞ্চ কোম্পানীৰ দ্বাৰা প্ৰায় 11 কৰোৰ 905,098 কৰোৰ টকাৰ প্ৰিমিয়াম লোৱা হৈছে। খবৰ অনুসৰি প্ৰাইভেট ইঞ্চুৰেঞ্চ কোম্পানীৰ দ্বাৰা চৰকাৰে অনা প্ৰিমিয়াম খেতিয়কৰ দ্বাৰা নিজৰ লোকচান পূৰ কৰিব পাৰিব। খেতিয়কৰ এই লোকচান প্ৰাকৃতিক দুৰ্যোগৰ ফলত হৈছিল। বৰ্তমান সেই খেতিয়কৰ শস্য লোকচান 17,496,064 কৰোৰ টকাৰ ক্লেইম লৈছিল। ইয়াৰ ফলত এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া লিমিটেডৰ বহুত লোকচান হৈছে। যদিও পিছত ৰাজ্য চৰকাৰে 98% প্ৰিমিয়াম ভৰপূৰ কৰিছে আৰু খেতিয়কে 2% দিব লাগিব। IRDAIৰ ৰিপৰ্টৰ মতে 7,893 কৰোৰ টকাহে, কিন্তু প্ৰায় 12,339 কৰোৰ টকা ক্লেইম লোৱা হৈছে। আৰু এই সম্পৰ্কে সবিশেষ তলৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তথ্য আকাৰে সকলো তথ্য জানিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।